হে ভিউৱাৰ্ছ কেনে আছে আপোনালোক মই আজি আপোনালোকক আপকামিং হৰৰ মুভি দ্য কনজুৰিং 3 মুভিখনৰ ৰিয়েল ষ্টৰিটো আপোনালোক মই দ্য কনজুৰিং আৰু দ্য কনজুৰিং 2 মুভিখনৰ ৰিয়েল ষ্টৰিটো আগৰ ভিডিঅ'তে আলোচনা কৰিছোঁ যদি আপোনালোকে চোৱা নাই মই এই ভিডিঅ'ৰ এটা লিংক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব পাৰিব দ্য কনজুৰিং 3 মুভিখন এবাৰ জেমছনে ডাইৰেক্ট কৰা নাই এবাৰ এই মুভিখন মাইকেল চেপজে ডাইৰেক্ট কৰিছে জেমছনে এই মুভিখন এবাৰ প্ৰডিউচে কৰিছে এবাৰ চাবলৈ ইণ্টাৰেষ্টিং হ'ব যে এই মুভিখন মাইকেল চেপজে আমাক কিদৰে ৰিপ্ৰেজেণ্ট কৰে দ্য কনজুৰিং 3 মুভিখনৰ অফিচিয়েলি ৰিলিজ ডেট আছিল 11 সেপ্টেম্বৰ 2020 কিন্তু সকলো দেশতে লকডাউন আৰু কৰোনা ভাইৰাছ হোৱাৰ ফলত হয়তো ৰিলিজ ডেট চেঞ্জো হ'ব পাৰে কিন্তু তেওঁলোকে ৰিলিজ ডেট সন্দৰ্ভত ইতালৈ কোনো ষ্টেটমেণ্ট দিয়া নাই যেতিয়া এই মুভিখন ৰিলিজ হ'ব সকলোতকৈ আগত মোৰ চেনেলতে আপোনালোকে অসমীয়া ভাষাত এক্সপ্লেনেশ্যন পাই যাব সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি দিব তেনেহ'লে কোনো সময় নষ্ট নকৰি আজিৰ আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বন্ধুসকলে সকলোবোৰ ষ্টাৰ্ট হৈছিল 1980ৰ মাজভাগত য'ত ক্লেগজিল ফেমিলিয়ে ব্ৰুকলিনৰ কানেক্টিকাট নামৰ চহৰ এখনত শ্বিফ্ট হয় এই পৰিয়ালটোত মাত্ৰ 4জন সদস্য আছিল ক্লেগজিল তেওঁৰ পত্নী আৰু তেওঁৰ ল'ৰা ছোৱালী দুটা সেই ঘৰখনত শ্বিফ্ট হোৱাৰ পৰা পৰিয়ালটোৰ সকলোতকৈ সৰু ল'ৰা ডেভিড গ্লেগজি যাৰ বয়স মাত্ৰ 11 বছৰ আছিল সি সদায় তাৰ ৰুমত কোনোবা থকা অনুভৱ কৰে এনেকৈ কেইদিনমান যোৱাৰ পিছত হঠাৎ এদিন ৰাতি ডেভিডৰ চকু খোল খাই যায় আৰু সি তাৰ ৰুমত থকা চকীখনত অদ্ভুত ধৰণৰ বুঢ়া মানুহ এজনক বহি থকা দেখা পায় যাক দেখি সি বহুত ভয় খাই যায় ভয়ত সি চিঞৰি উঠে তাৰ চিঞৰ শুনি মাক দেউতাক তাৰ ৰুমলৈ দৌৰি আহে কিন্তু যেতিয়া মাক দেউতাক তাৰ ৰুমলৈ আহে তেতিয়া তাৰ বাহিৰে সেই ৰুমটোত কাকো দেখা নাপায় সি ঘৰৰ মানুহবোৰক কয় যে সি সদায় তাৰ ৰুমত কোনোবা থকা অনুভৱ কৰে কিন্তু সি ভাবে যে নতুন জেগাত শ্বিফ্ট হোৱাৰ বাবে সি এনেই ভয় খাই আছে কিন্তু আজি সি ক্লিয়াৰলি সেই বুঢ়া মানুহজনক দেখা পাইছে ডেভিডৰ মাক দেউতাকে ভাবে যে সি কিবা বেয়া সপোন দেখিছে সেইবাবে সি এইবোৰ কথা কৈ আছে কিন্তু এবাৰ ডেভিডে সেই বুঢ়া মানুহজনক ৰাতি সলনি দিনতো দেখা হ'ল যাৰ ফলত সি ভয়কৈ থাকিব ধৰিলে সি ঘৰৰ মানুহবোৰৰ লগত সম্পূৰ্ণৰূপে কথা কোৱা বন্ধ কৰি দিছিল কিন্তু ঘৰৰ মানুহবোৰে এতিয়াও ভাবি আছিল যে ডেভিডে সেই ঘৰখনত নতুনকৈ শ্বিফ্ট হোৱাৰ বাবে সি নিজকে এডজাষ্ট কৰিব পৰা নাই ইফালে ডেভিডৰ অৱস্থা দিনক দিনে বেয়া হৈ যাবলৈ ধৰিলে যাৰ বাবে দেউতাকে ডেভিডক কেইবাবাৰো ডক্টৰক দেখুৱায় কিন্তু ডেভিডৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল উপায়হীন হৈ ডেভিডৰ দেউতাকে কাষৰে চাৰ্চৰ পৰা প্ৰিষ্টেজনক মাতি ঘৰখনো শুদ্ধিকৰণ কৰায় ইয়াৰ পৰা সকলো বেয়া হৈ যাব ধৰিলে এতিয়া ডেভিডে ৰাতি অদ্ভুত ধৰণৰ মাতেৰে চিঞৰিবলৈ ধৰিলে আৰু ডেভিডৰ অৱস্থা আগতকৈ আৰু বেছি বেয়া হৈ যাবলৈ ধৰে ডেভিডৰ অকলশৰীয়া ভাৱটো দূৰ কৰিবলৈ ডেভিডৰ ডাঙৰ ভনীয়েক ডেভিয়ে ভালপোৱা ল'ৰাজনক ডেভিডৰ অকলশৰীয়া মনটো দূৰ কৰিবলৈ মাতে ডেভিৰ ভালপোৱা ল'ৰাজনৰ নাম আছিল আৰ্নি জনছন ডক্টৰ প্ৰিষ্ট আৰ্নি অহাৰ পিছতো ডেভিডৰ ওপৰত কোনো প্ৰভাৱ পৰা নাছিল ডেভিডৰ অৱস্থা দিনক দিনে আকৌ বেয়া হৈ যাবলৈ ধৰে ডেভিডৰ মাক দেউতাকে ডেভিডক সুধিলে তাৰ কি হৈছে ডেভিডে আকৌ একেটা কথাই ক'লে ডেভিডে ক'লে যে সি সদায় সেই অদ্ভুত ধৰণৰ বুঢ়া মানুহজনক ৰাতি দেখা পায় এতিয়া সি বুঢ়া মানুহজনৰ উপৰিও আন বহুতো আকৃতি দেখা পাবলৈ ধৰে সেই আকৃতিকেইটাই ডেভিডক হত্যা কৰাৰ ভাবুকি দি থাকে ডেভিডৰ মাক দেউতাকে বুজিব পাৰিলে যে ডেভিডৰ লগত সঁচাকৈ কিবা বেয়া ঘটি আছে মাক দেউতাকে বেছি দেৰি নকৰি এড আৰু লৰেন ৱাৰেনৰ লগত কণ্টেক্ট কৰে এড আৰু লৰেন ৱাৰেন পিছদিনা তেওঁলোকৰ ঘৰলৈ আহে আৰু ডেভিডৰ লগত কথা পাতিবলৈ চেষ্টা কৰে এড আৰু লৰেন ৱাৰেনে ডেভিডৰ লগত কথা পাতি মাক দেউতাক জানিবলৈ দিয়ে যে ডেভিডৰ আশে পাশে ক'লা ছায়া এটা ঘূৰি থাকে আৰু ৰাতিপুৱা যেতিয়া ডেভিড শুই উঠে তাৰ শৰীৰত তেওঁলোকে অদ্ভুত ধৰণৰ আচুৰৰ চিন দেখিবলৈ পায় ৱাৰেন্সে ডেভিডৰ ওপৰত এক্সামিন কৰি পায় যে তাৰ শৰীৰত এটা নহয় দুটা নহয় টোটেল 44টা ডেমনছৰ ছায়া আছে হয় আপোনালোকে ঠিকেই শুনিছে 44টা ডেমনৰ ছায়া আছে তেওঁলোকে দেৰি নকৰে কাষৰে চাৰ্চৰ পৰা প্ৰিষ্টেজনক মাতি ডেভিডৰ ওপৰত এক্সৰচিজম প্ৰক্ৰিয়া কৰে টোটেল 4বাৰ এক্সৰচিজম প্ৰক্ৰিয়া কৰাৰ পিছত ডেভিড সম্পূৰ্ণৰূপে ঠিক হৈ যায় কিন্তু এক্সৰচিজম প্ৰক্ৰিয়া কৰি থকাৰ সময়ত ডেভিৰ ভালপোৱা ল'ৰাজন আৰ্নি জনছনে এনেকুৱা এটা কাম কৰিল যাৰ ফলত এই ঘটনাটো ঘটা মূল কেন্দ্ৰবিন্দু বনিল আচলতে যেতিয়া এক্সৰচিজম প্ৰক্ৰিয়া কৰি থকাৰ সময়ত ডেভিড ভাল নোহোৱাত আৰ্নি জনছনে ডেমনকেইটাক চেলেঞ্জ কৰি কয় যে তেওঁলোক কমজোৰ হয় সেইবাবে সৰু ল'ৰা ছোৱালীৰ ওপৰত কব্জা কৰিছে সাহস আছে যদি তেওঁৰ ওপৰত কব্জা কৰি দেখাওক ডেভিড ভাল পোৱাৰ পিছত ডেভি আৰু আৰ্নি এটা নতুন ঠাইত শ্বিফ্ট হৈ যায় কিন্তু প্ৰব্লেম সকলো ইয়াৰ পৰাই শুৰু হয় ডেভিড ভাল পোৱাৰ পিছৰে পৰা আৰ্নি সকলো সময় খিংখিঙীয়া হৈ থাকিব ধৰিল আৰু সি খঙত ঘৰৰ বস্তুবোৰ ভাঙিব ধৰিলে আৰু হঠাৎ সি ৰাতি জোৰে চিঞৰিব ধৰে এতিয়া চেম একেবোৰ ঘটনা আৰ্নিৰ লগত ঘটিব ধৰিল কিন্তু ডেভিয়ে ভাবিলে যে সি কিবা কথাৰ প্ৰেছাৰতে সি এইবোৰ কৰি আছে ডেভিয়ে আৰ্নিৰ সকলো প্ৰেছাৰ গুচাবলৈ তাইৰ কেইজনমান বান্ধৱীৰ লগত বাৰ এখনত সৰু চাই পাৰ্টি এটা ৰাখে সেই পাৰ্টিত তেওঁলোকৰ ঘৰৰ লেণ্ডলৰ্ডো আছিল আৰ্নি আৰু লেণ্ডলৰ্ডৰ মাজত কিবা কথা পাতি থাকোঁতে তেওঁলোকৰ মাজত কিবা বাক বিতংগ হোৱাত ফলত আৰ্নিয়ে লেণ্ডলৰ্ডজনক মাৰি পেলায় পুলিচে আৰ্নিক হত্যা কৰাৰ সোধাত আৰ্নিয়ে কয় যে ডেভিল মেড মি ডু ইট পুলিচে আৰ্নিৰ এই ষ্টেটমেণ্টটো শুনাৰ পিছত আৰ্নিৰ 20 বছৰ জেল হয় কিন্তু তেওঁৰ ভাল স্বভাৱৰ বাবে মাত্ৰ 6 বছৰতে তেওঁ ওলাই আহে সো এআই আছিল বন্ধুসকল দ্য কনজুৰিং 3 মুভিখনৰ ৰিয়েল ষ্টৰি এতিয়া মুভিখন ৰিলিজ হ'লে গম পোৱা যাব যে এই ষ্টৰিটোৰ ওপৰতে বেছ কৰি সেই মুভিখন বনোৱা হৈছে নে কিছু সাল সলনি কৰিছে
যেতিয়া এই মুভিখন ৰিলিজ হ'ব তেতিয়া সকলোতকৈ আগত মোৰ চেনেলতে আপোনালোকে অসমীয়া ভাষাত এক্সপ্লেনেশ্যন পাই যাব। সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি থৈ দিব। তেন্তে বন্ধুসকল আজিলৈ ইমানে, ঘৰত থাকক, সুৰক্ষিত থাকক আৰু আশে পাশে মৰম বিলাই থাকক।